হেল্ল' গাইজ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ মোৰ প্ৰথম ব্লগটোলৈ। আৰু মই আজি ঘৰত অকলে আছোঁ আৰু মোৰ খাবলৈ মন গৈছে ম'ম'। গতিকে আহক বনাওঁ ম'ম' কেনেকৈ বনায় আৰু খাই দেখাম মই আপোনালোকক টেষ্টটো কেনেকুৱা হয়। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লৈছোঁ 300 গ্ৰামমান ময়দাখিনিত মই এতিয়া ৰিফাইন তেল অলপমান দি ল'ম। তাৰপিছত মই ইয়াতে দিম নিমখ। এতিয়া ডোটো বনাই ল'ম। ডোটো বনাওঁতে বেছি চফ্টো নকৰোঁ, মই বেছি হাৰ্ডো নকৰোঁ। ডোটো ৰেডি হৈ গৈছে, বেছি চফ্ট হোৱা নাই, বেছি হাৰ্ড হোৱা নাই, এনেকৈ টিপি চালে গম পায়। ডোটো 15 মিনিটছমান এতিয়া ঢাকি থৈ দিম। মোৰ ষ্টাফিঙৰ কাৰণে মই ইয়াতে লৈছোঁ 250 গ্ৰাম পিঁয়াজ, 4-5টামান জলকীয়া, আদা নহৰুৰ পেষ্ট আৰু 100 গ্ৰামমান চিকেন। ষ্টাফিঙৰ কাৰণে গোটেইখিনি এতিয়া একেলগে মিলাই ল'ম এটা বাচনত। তাৰপিছত ইয়াতে আদা নহৰুৰ পেষ্ট দিম, তাৰপিছত ইয়াতে জালুকৰ গুড়া দিম, তাৰপিছত ৰিফাইন তেল অলপমান দিম, তাৰপিছত চয়া চচ অলপমান দিম আৰু নিমখ দিম সোৱাদ অনুযায়ী। গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। ডোটোৰ পৰা এতিয়া ইমানটো চাইজত ৰুটি বেলি ল'ব লাগিব। এইটো চাইজত বেলি ল'লোঁ। এতিয়া ইয়াতে ষ্টাফিংটো ভৰাম। ষ্টাফিংটো ভৰাবলৈ এটা ডিজাইন মই এনেকৈ ৰাউণ্ড কৰি এটা জেগাতে ৰাউণ্ড কৰি কিনে এনেকৈ বনাই ল'ব পাৰি। আৰু এটা বেলেগ ডিজাইনো বনাব পাৰি। ৰুটিটোৰ ভিতৰত ষ্টাফিংটো ভৰাই ছাইডটো এনেকৈ ভাজ কৰি কিনি দুটা ছাইড এনেকৈ লগাই দিলে হৈ যায়। ম'ম' বনোৱা ষ্টিমাৰটো এতিয়া মই ভালকৈ তেল লগাই ল'ম যাতে ম'ম'টো লাগি নধৰে। ষ্টিমাৰ নাথাকিলে এনেকুৱা বাচন হ'লেও ম'ম' বনাব পাৰি। ইয়াতো মই তেল লগাই ল'ম ভালকৈ। ইয়াতে মই কেইটামান ম'ম' ইয়াতে বনাম। আৰু চুপ বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ 1.5 লিটাৰমান পানী। ইয়াতে মই ষ্টাফিংখিনি ৰখি গৈছিল মোৰ, এইখিনি দি দিম। হাৰ্ডিও দিব পাৰি মাংসৰ। তাৰপিছত মই তাত চয়া চচ দিম, অলপ ৰিফাইন তেল দিম, অলপ নিমখ সোৱাদ অনুসাৰে আৰু জালুকৰ গুড়া। ষ্টিমাৰকেইটা এতিয়া ভালকৈ বহাই লৈছোঁ। ম'ম'খিনি এতিয়া 20 মিনিটমান ষ্টিম হ'ব দিম। 20 মিনিট হৈ গৈছে, চাওঁ এতিয়া ম'ম'খিনি কেনেকুৱা হৈছে। ম'ম'খিনি ধুনীয়াকৈ সিজে দেখিলে গম পায়। ফ্লেমটো অফ কৰি দিওঁ। ইয়াতে কেইটামান মই ফ্ৰাইড ম'ম' বনাইছোঁ। ফ্ৰাইড ম'ম'কেইটা মিডিয়াম ফ্লেমত ভাজিম যাতে জ্বলি নাযায়। অলপ অলপকৈ লৰাই থাকিব লাগিব আৰু অলপ ব্ৰাউন কালাৰ হোৱাৰ লগে লগে মই গেছটো নমাই দিম। তো ফাইনেলি আমাৰ ম'ম' ৰেডি হৈ গ'ল আৰু আমি এতিয়া খাবলৈ ওলাইছোঁ। এইটো হ'ল মই বনাইছিলোঁ ফ্ৰাইড ম'ম'টো। চব দেখিবলৈ ধুনীয়া হৈছে, ধুনীয়াকৈ ফ্ৰাই হৈছে। আৰু লগত লৈছোঁ এইটো চেজৱান চাটনি। এইটো ষ্টিম ম'ম' বনাইছোঁ মই। এইটোৰ লগতে চেম চেজৱান চাটনি লৈছোঁ। আৰু এইটো হ'ল আমাৰ চুপ। আমি এতিয়া টেষ্ট কৰি চাওঁ। প্ৰথমতে টেষ্ট কৰোঁ আমাৰ ষ্টিম ম'ম'টো। বঢ়িয়া হৈছে। চুপটো অলপ ফ্ৰাই কৰিছোঁ, ধুনীয়া হৈছে, বঢ়িয়া। এতিয়া ফ্ৰাইড ম'ম' এক পিচ ফ্ৰাই কৰি চাওঁ। ধুনীয়া হৈছে, বঢ়িয়াকৈ সিজিছে। গতিকে দেখিলে আপোনালোকে কেনেকৈ সহজ পদ্ধতিত ঘৰতে ম'ম' বনাব পাৰি। তো কেতিয়াবা যদি খাবলৈ মন থাকে এইটো পদ্ধতিত ম'ম' বনাব ট্ৰাই কৰিব, খুব ভাল হ'ব। আৰু আগলৈ যদি এনেকুৱা ভিডিঅ' চাব ইচ্ছা কৰি থাকে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। মই আগলৈ এনেকুৱা ভিডিঅ' বনাই থাকিম।